হাই দি দে হাই কৈ দে ভাই তুমি মানে দেখা নাই হাই বুলি ক এইটো শিল এইটো লুলুং কামুৱা এইবাৰ দে হাই কৈ দে আৰু এইফালে মই এনেকৈ পাৱাৰ বেগ লৈ আহিছিলে যাব ওলাওঁতে এইফালে আকৌ বেগৰ চেন ছিঙি থাকিলে জোতা চেণ্ডেল থ'বলৈ জেগা বিচাৰি আহিছোঁ গাইজ জেগাটো পোৱা নাই এতিয়া পোৱা নাই যে টেপটোকে চলাব পৰা নাই আহিলে তো হেল্ল' এভৰিৱান গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আজি আমি সকলো ওলাইছোঁ মানে বৰ্ডাৰ 12 বজাতো বৰ্ডাৰ ৰাইড গতিকে মানে এতিয়া আমি ৰাইডত ধুনীয়াকৈ গৈ আছোঁ সকলো আগত গুচি গ'লগৈ গতিকে ধুনীয়াকৈ সেইফালে নামঘৰত সেৱা কৰি ল'লোঁ আৰু এতিয়া আমাৰ ৰাইড আৰম্ভ কৰোঁ তো বাই বাই তো আমি আহি এতিয়া দৌলমন্দিত দোকানত ৰৈছোঁ মানে ইয়াতে কিবা খোৱাৰ কাৰণে বুট মগু কিনি লওঁ আমাৰ ধেৰে পদুমৰ চক খাই আছে ধেৰে নহয় গোটেই খোৱা পদুমৰ চক খাই আছে হ'ব খাইছা এইফালে আমাৰ কটীয়াই পূৰা একদম বজাৰ কৰি আছে কটীয়া বজাৰ কৰিছা ৰাক্ষকটো আহি পাই মগু খুলি খুলি মাৰি আছে একদম বজাৰ কৰা হৈ গ'ল এতিয়া আকৌ আমাৰ যাত্ৰা ভৰি আছে গছিকে আমি তেনেকৈ আহি 12 বজাৰ পালোঁ আমি এতিয়া বজাৰ আহিছোঁ কল কিনিবলৈ কল ল'লোঁ এইফালে পৰা কলৰ যিয়ে দাম 80 টকা গৰম দাল দিছে আজি পুৰা একদম গৰম দি দিছে পুৰা কালি বতৰটো ভাল আছিলে কালি যোৱা কথা আছিলে কল ল'লোঁ ধুনীয়াকৈ কালি যোৱা কথা আছিলে কালি বতৰটো ভাল আছিলে কিন্তু মানে যোৱা নহ'ল এতিয়া ৰ'দডালো পুৰা দিছে উপায় নাই ভগৱান আছে জানো এতিয়া একদম ভগৱানৰ নাম লৈ একদম পুৰা ফুল ৰেডি ব'লা আমি আমাৰ যাত্ৰা আৰম্ভ আমি আমাৰ ফাৰ্ষ্ট ব্ৰেক ল'লোঁ এই গণেশগুৰিৰ লগত আমি আমাৰ ফাৰ্ষ্ট ব্ৰেকটো লৈছোঁ বহুত দূৰ কষ্ট কৰিছোঁ যে মানে একদম ভৰি চৰি বিষাইছোঁ ন কি কোৱা হয় বহুত দূৰ মানে কষ্ট কৰিছোঁ যেনে ফাৰ্ষ্ট ব্ৰেকটো ইয়াতে লৈছোঁ আৰু এনেকৈ কৈছোঁ বেগ লোৱা নাই পাৱাৰ বেংক তাৰ কাৰণে ৰখি আছোঁ পাৱাৰ বেংকটো দিব আহিব তাৰপৰা ধুনীয়াকৈ আমি যাত্ৰা আৰম্ভ কৰিম আৰু আমাৰ পৰা ছ'চিয়েল মিডিয়াত লগে লগে আপলোড যাবই ৰ'দডালো দিছে মানে একদম গৰমে যামে কিবা হৈ গৈছোঁ যেনে তেনে তাৰ পাই ল'লেগৈ হ'ল কালি বতৰটো ধুনীয়া আছিলে কালি যোৱা কথা আছিলে বাইক লৈ যোৱা কথা আছিলে আমি এনেকৈ পাৱাৰ বেগ লৈ আহিছিলে যাব ওলাওঁতে এইফালে আকৌ বেগৰ চেন ছিঙি থাকিলে বিপদ হ'ব মানে হেৰি অসুবিধা এতিয়া হৈ গ'ল এতিয়া পূৰা একদম ফুল ৰেডি লগ পাইছোঁ ধুনীয়াকৈ বস্তু ডাঙৰ কথা হৈ গ'ল এয়া বোলে লিখি ল'লে ক'বাহে এইখিনিতে দোকান আছে কি হ'ব আমাৰ মানে ৰাতিপুৱা পৰা যি নহয় যি টি হৈয়ে আছে এইবিলাক এডভেঞ্চাৰ নহ'লেতো ৰাইডৰ মজাই নাই ন চ' পূৰা চিলাহি আছোঁ পূৰা কপাহে কিনে পাইছোঁ কথাটো বঢ়িয়া লৈছোঁ দোকান পাম বুলি ভাবিছিলোঁ দোকান নাপালোঁ বন্ধ নিজ কপাহেত মানে এখনে দোকান আছিলে চ' সেইখনো বন্ধ গতিকে এতিয়া মানে পামগৈ লৈছোঁ উপায় নাই নহ'লে টানিব নোৱাৰা হৈ আছে আগত এখন মোৰ মতে থাকিব লাগে তো আগত দোকান পাওঁ নেকি চাওঁ নাপালে আৰু এনেকৈ পাম দি কৰি থাকিব লাগিব কিমান টাইমত পাওঁগৈ ঠিক নাই ইফালে আমি খোৱাৰ কাৰণেও বস্তু লৈ আহিছোঁ মানে খোৱাই নাপাওঁগৈ বুলি এতিয়া চিন্তা লাগিছে তো আমাৰ ছেকেণ্ড ব্ৰেক লৈছোঁ ছেকেণ্ড ব্ৰেক মানে এইফালে চাইকেল ভাল গৈছেগৈ এনেকৈ চাইকেলটো লিক মাৰি লওঁ লিক মাৰি পেলাই আমি মানে এতিয়া ধুনীয়াকৈ গৈ আছোঁ ৰাস্তাত সোনকালে গৈ লওঁ আহি আমি ধুনীয়াকৈ গোটেইখিনিকে লগ পাই গ'লোঁ সেইফালে ধুনীয়াকৈ গোটেইখিনিকে লগ পাই গ'লোঁ গাইছ এইফালে মানে গামোচাখন পৰি গ'লে গামোচাখন আনিব গৈছোঁ বাকী মানে গৰমটো চাই মানে পূৰা দিছে আজি চাত গৰম ভগৱানৰ নাম লৈ আমাৰ পূৰা ৰাইড ষ্টাৰ্ট কৰিছোঁ তো গতিকে এতিয়া অলপ মানে ৰাইডত আহি পাওঁতে মানে হ'ল বহুতখিনি হ'লে আমাৰ লগত থকা বহুতখিনি হ'লে কিন্তু এডভেঞ্চাৰ হ'লেহে ৰাইডৰ অহা নালাগে গতিকে সম্পূৰ্ণকৈ চালে অলপ আছে পামগৈ এতিয়া চ' গতিকে ভিতৰত সম্পূৰ্ণকৈ চালে মোক এইফালে আমাৰ দেই আকৌ আৰু পিছফালে আছে হেমেন মানে ধেদ বাকীকেইটা আগত গৈ আছোঁ পৰা এইটো আমাৰ কেই নম্বৰ ব্ৰেক এইটো 4 নম্বৰ 4 নে 5 নম্বৰ ব্ৰেক এই অকণমান কম
গৰম দালো দিছে বঢ়িয়াকৈ একদম এতিয়া আকৌ আমি যাওঁ আৰু তেনেকৈ ৰখি পেলাই পানী চানী খাই গৈ ল'লোঁ পেট কম দিছে মানে ৰখিছে পানী খাই এতিয়া আকৌ যাওঁ বেছি নাই আৰু 8.8 কিলোমিটাৰ কিবা এটা আছে তো আমাৰ এটা আকৌ ষ্টাৰ্ট আহি পেলাই 1 কিলোমিটাৰ মান আছে থানলৈ এইফালে আকৌ খৰাই দিয়া টাইম আছে নে নাই সেইটো নাজানো গতিকে এতিয়া সোনকালে যাওঁ গতিকে পানী চানী আৰু স্পাইট চিপাইট যি আনিছিলোঁ খাই লৈছোঁ পূৰা হালত খৰাব হৈ গৈছে পূৰা ফাইনেলি গাইছ আহি পাইছোঁ লাহে লাহে আমি মানে এনেকৈ পিছপানী হৈ সোমামগৈ তাই পিছত অলৰেডি কষ্ট কৰি আহি যেনে তেনে পাইছোঁ ফাইনেলি এইখনে গেটখন কিন্তু আমি মেইন গেটেদি নোসোমাম মেইন গৈ পেলাই পিছফালে হৈ যাম ফাইনেলি গাইছ আমি বৰ্ডাৰ সোমালোঁ চাৰিফালে আছে মোৰ চাইডত এইফালে আছে আকাশী গংগা পুখুৰীটো আৰু এইফালে আগত আছে বৰ্ডাৰ সত্ৰ মেইন সত্ৰখন যেনে তেনে বহুত কষ্ট কৰি আহি পালোঁ আৰু ইমান দালত ঘামি কৰি আহি পালোঁ এতিয়া তেনেকৈ হাত ভৰি ধুই কৰি লৈ কাপোৰ চাপোৰ সলাই লওঁ ধুনীয়াকৈ ধুতি পাঞ্জাবী আনিছোঁ আৰু ধুনীয়াকৈ ধুতি পাঞ্জাবী পিন্ধি আমি খোৱাই ভাই আকৌ তেনেকৈ আকৌ দি দিম এইফালে চব ওলাই আছে জেগা পিন্ধা নাই বোলে জেগা পিন্ধি অহা নাই বোলে কণা হৈ গ'ল চশমা চশমা পিন্ধি আমাৰ মানে লগত মানে যি দি হৈ আছে ৰহমান আকৌ খুচুৰা পইচা পৰি থাকিলে কেইটকা পৰিলে এই বিয়াত যাব এই মানে আজি উঠাই দিবি বেকাবে হ'ল বোলেচোন তোমাৰ কালি তো আমাৰ ধুনীয়াকৈ ওলাই কৰি ৰেডি গাইছ এতিয়া মানে পূৰা ধুতি এনেকৈ পাঞ্জাবী পিন্ধি ল'লোঁ মানে গাত লাগি লাগি আছে ঘামি আছে যে গ'লে এতিয়া মুখ চাক ধুই ধুনীয়াকৈ যাওঁ আমাৰ ৰাইজে ওলাই আহিছে বাকী কাল ৰাইজে তেনেকৈ আমি ওলাই কৰি আহিলোঁ এতিয়া হাত ভৰি ধুই কিনে নামঘৰত সোমাম জোতা চেণ্ডেল থ'বলৈ জেগা বিচাৰিছোঁ গাইছ জেগাটো পোৱা নাই এতিয়াও বেছি জোতা তেনেকৈ খুলিলোঁ এতিয়া মুখখন তেনেকৈ ধুই লওঁ বিৰাট গৰম কাৰণ ধুবগীয়া আমাৰ পিছত ইমান এনেকৈ মুখখন ধুই মেলিছোঁ পানী নাই পানী শেষ আৰু এটা ধুতিয়ে খুলি গ'ল ৰাতিপুৱা মানে চব কুচ আমাৰ লগতে হৈ আছে আজি যি হৈ আছে লগাই এইফালে গ'ল ধুতি খুলি পাৰিছে পিন্ধিব আমি পানী সন্ধানত গোটেই ক'ৰবাত ঘূৰি গৈছোঁ পানী নাই পোৱা দিছোঁ টেপটোকে চলাব পৰা নাই আহিলে পানী ওলোৱা নাই বুলি চবতে ঘূৰি গৈছে ইফালে ইয়াতে পানী মোৰ গাত একদম গাইছ এতিয়া ফ্ৰেছ ফ্ৰেছ লাগি গৈছে এতিয়া গাইছ আমি আহিবলৈ এতিয়া মানে ভিতৰত পৰা মাহ প্ৰসাদ ভগাই আছে কেইটামান গৈছে সহায় এখন দিবলৈ লৈ নানিলে নাজানো গ'লে ভাল নহ'লে আৰু উপায় নাই আৰু তো যেনে তেনে গাইছ আমাৰ শৰাই এখন একচেপ্ট কৰিলে চ' আমাক এখন কুপন দিলে আমাৰ শৰাই এখন ল'লে তেনেকৈ এখন কুপন এখন দিলে চকী ভিতৰত নামিলে প্ৰসাদ দি আছে প্ৰসাদৰ কাৰণে এতিয়া বাহিৰত এনেকৈ ৰখি আছোঁ ভিতৰত জেগা নাই আমি এতিয়া বৰ্ডাৰ সত্ৰত চাৰিওফালে মানে চক্কৰ লগাই আছোঁ এক্সপ্ল'ৰ কৰি আছোঁ সকলোতে মানে ভিডিঅ' কৰা মানে পাৰ্মিশ্যন নাই গতিকে মানে চব দেখুওৱা নাই কিন্তু আমি মানে চাৰিওফালে এতিয়া ঘূৰি গৈ এবাৰ আহিলোঁ তেতিয়া তেনেকৈ ভিতৰত সেৱা কৰিম সেৱা কৰি পেলাই যামগৈ বাহিৰত কিবা এটা খাই ল'ব লাগিবগৈ তেনেকৈ এতিয়া ফটো দিম দেখাই দিছোঁ ফটো শেষ হ'ল এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ ভোক চোক লাগিছে কিবা এটা খাই লওঁগৈ যাবলৈ এলাহে লাগিছে ঘৰলৈ ইমান কষ্ট কৰি যাবলৈ একদম হৈ গ'ল এতিয়া ইয়াত মানে বৰ্ডাৰ মানে হেৰি বাৰু বাউণ্ডেৰী বাৰু লওঁ জোতা চোতা পিন্ধিলোঁ ধুনীয়াকৈ তো আমি এতিয়া ধুনীয়াকৈ তাৰ পৰা ওলাই আহিলোঁ তো এতিয়া ধুনীয়াকৈ এইফালে আকাশী গংগা চাৰিওফালে এপাক ঘূৰিম ঘূৰি গৈ পিনে আমি খাব যাম কি ভোক লাগিছেনে পূৰা ভোক লাগিছে গোটেই মানে টিফিন আনিছে টিফিনটো মানে গোটেইকেইটা ভগাই পিনে খাম এতিয়া তো আমি মানে এতিয়া আকৌ ইয়াৰ পৰা আকৌ দৌলমন্দিৰ যাম দৌলমন্দিৰ আকৌ এইফালে আসন এখন আছে নতুন মানে বৰ্ডাৰ থানখন তাত ধুনীয়াকৈ ঘূৰিম এতিয়া আমি ধুনীয়াকৈ কাপোৰ কানি খুলি লওঁ ভোক লাগিছে 2টা বাজিব এতিয়া একোটা খোৱা নাই তাৰমানে ভিতৰত মানে চবতে মানে ভিডিঅ' কৰিব নিদিয়ে যে গতিকে মানে চব দেখাব নোৱাৰিলোঁ তাতে যিখিনি পাওঁ দেখাই লোৱা হৈছে এই আকাশী গংগা পুখুৰী এনেকৈ গৈ সেইফালে এপাক তেনেকৈ গৈ আৰু এইফালে আছে সেইখন নতুন আসনখন ধৰিব পাৰিছেনে নাজানো পিছত এইফালে বেলেগ মানুহে তেনেকৈ আহি পেলাই ৰান্ধি কৰি খাইছে চাই থাকক হয়নে নহয় শেষলৈকে চাই থাকক ভিডিঅ'টো আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ
আৰু কি ক'ম আৰ্মি হ'লেও থেংক ইউ সেইটোকে যে অৰ্থনীতিৰ কথা কিছুমান পঢ়িব ই আপুনি সলাই আকৌ লগ পাই আছো যাবা তেনেকৈ এইবিলাক কাপোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া তেনেকৈ আমি গোটেইখিনি এতিয়া আমাৰ ৰহমানৰ মানে সদায় লাষ্টত এনেকৈ হৈ পেলাই ইফালে এনেকৈ এপাক এনেকৈ ঘূৰি পেলাই মই চাইকেল য'ত থৈছিলোঁ তাত যাম মানে চাইকেল মানে কি আমি কালি অহা কথা আছিলে বাইক লৈ অহা কথা আছিলে চবৰে সুবিধা হোৱাকৈ চাইকেল লৈ আহিলোঁ তো আমি এতিয়া ধুনীয়াকৈ এইফালে আকাশীগংগা চাৰিওফালে তেনেকৈ ঘূৰি আছোঁ অলপ কিবা এটা কৈ দিয়া আমি যে বৰ্ডো আহিছিলোঁ আমাৰ প্লেনটো আছিলে বাইক লৈ আহা কিন্তু মানে লাষ্টত গৈ চাইকেলখনে ওলালগৈ আৰু দুৰ্ভাগ্যবশতঃ মানে শুনিছোঁ বোলে ইয়াত এই যোনটো আকাশীগংগা পুখুৰী তাত বোলে চপাক ঘূৰিলে বোলে মনত যি ভাবে তাকে বোলে পু হৈ যায় চপাক এনেকৈ ঘূৰি পেলাই এনেকৈ আমাৰ বোলে পাকটো উল্টা হ'ল চপাক ঘূৰিলে বোলে যি ভাবে তাকে হৈ যায় গাইছ আমি আহি পেলাই এতিয়া থানৰ পৰা ওলাই আহি লগতে মানে হোটেল এখনত খাবলৈ সোমাইছোঁ কিবা পৰঠা অৰ্ডাৰ দিছোঁ আহি আছে তালৈ এতিয়ালৈকে মানে ফেনৰ তল পোৱা লাগিলে ধুনীয়া লাগি গৈছিলে তো গাইছ আমাৰ পৰঠা আহি গ'ল অলপ পৰা মাৰি আছে ন এইফালে গোটেইকেইটা খাই আছে তো এনেকৈ খাই লওঁ পৰঠাটো খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ এনেকৈ মুভি চলাই আছে নতুন বৰ্ডাৰ এখন কিন্তু দুৰ্ভাগ্যবশতঃ আমাক সোমাব নিদিলে ইয়াত এতিয়ালৈকে অ'পেনিং কৰা নাই ন তো গতিকে মানে এতিয়া সোমাব দিয়া নাই আৰু যেতিয়া অ'পেনিং হ'ব তেতিয়া আহিম এনেই দূৰৰ পৰা আসনখন দেখা পায় তো মানে অকণ দূৰৰ পৰা দেখাই আছোঁ এতিয়া মানে সোমাব নিদিলে ভিতৰত যাব নিদিলে কোনো পধ্যে এইফালে সুধিছিলোঁ চিকিউৰিটি গাৰ্ডক এইখন গুৱাখনখন বহুত ডাঙৰ কিন্তু মানে ভিতৰত সোমাব নিদিলে যে আমি এতিয়া যাওঁ মানে হ'ল কিবা ভিতৰত সোমাব নিদিলে আৰু ভিতৰত সোমাব নিদিলে যাওঁগৈ আৰু বাই বাই লগ পাই আছোঁ আকৌ টাটা আমি তেনেকৈ আহি পালোঁ এতিয়া বৰ্ডৰ জন্ম দি আহি পালোঁ এইফালে দেখুৱাম খালি অকণমান এতিয়া ইয়াতে জিৰণি লৈ আছোঁ খাই বৈ আহি মানে গোটেই খোৱা পেট ফুল মানে পাম চাম আনি বেয়া কৰি মানে অৱস্থা নাই গোটেই এইটো হৈছে মুভি চলাই আছে দৌল বৰ্তমান বন্ধ হৈ আছে গতিকে এতিয়া সেয়া কৈ যাওঁ সেয়া এটা কৰিলোঁ মানে যেতিয়া দৌল উৎসৱ মানে ফাকুৱা হয় তেতিয়া মানে গোঁসাই সেই বৰ্ডাৰ মেইন নামঘৰৰ পৰা ইয়ালৈ মানে গোঁসাই অনা হয় কিন্তু মানে জোতা খোলা এলাহতে মানে নগ'লে এইফালে মেলা তলত নমাই দিম কতিয়া মই কেনেকুৱা লাগিছে কওঁ না হ'ব দে কেনেকুৱা লাগিছে যে লাজুকা বহুত এইটো কটীয়া বহুত লাজুকা এইটো লাজ কয় চলি আছে মই খেল মানে চলি আছে এইফালে এয়া কটীয়া এইটো আমাৰ ৰহমান এয়া হ'ল এয়া গামলা এতিয়া গাইছ মই যাম মই 3 2 1 গো এইকেইটা এফালে খেলি আছে এতিয়া মই এইফালে বস্তু দেখা পাইছোঁ এইফালে মানে শহাপহু আছে হা শহাপহু বহুত আছে এতিয়া শহাপহু দেখাম শহাপহু চব এফালে বা এফালে চব শহাপহুৱে আচ্ছা মিয়া মাৰি আহি গৈছে এই খাব দিয়ে যে সেইকাৰণে আহে আচ্ছা 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 আহিছা কামুৰি দিব আকৌ চাবি ৰেট কোন মিয়া এতিয়া আৰামছে একদম লাহে লাহে ঘৰলৈ গৈ থাকিম এতিয়া ঘৰলৈ যাব বেলেগ কাম নাই এতিয়া আমি আবাৰ ধুনীয়াকৈ এতিয়া ওলাই দিওঁ চব লাহে লাহে ঘৰলৈ গৈ থাকোঁ আৰু বাই বাই বৰদোৱা গাইছ আমি যাব ওলাইছিলোঁ তাৰপিছত আহোঁতে মানে এখন পিছফালে দেখিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যোনখন স্কুলত মানে যোনখন টুলত যেতিয়া পঢ়িছিলে সেইখন মানে স্কুলখন আমাৰ মোৰ লগতে আছে এতিয়া মই ধুনীয়াকৈ আপোনালোকক বেক কেমেৰা কৰি ধুনীয়াকৈ দেখা তো গাইছ এইখনেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঢ়া মহেন্দ্ৰ কন্দলী সংস্কৃত টুল আৰু এখন স্থাপিত হৈছিল 1958 চনত এতিয়া বৰ্তমান তলামাহ হৈছে এইখনে মহেন্দ্ৰ কন্দলী টুল তো আহিলে এখন গেটখন দৌল মন্দিৰ তো এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ গাইছ আমি এতিয়া তেনেকৈ তামোল খাব মই তামোল নাখাওঁ কিন্তু মানে এতিয়া কথা খাই পেলাই মুখখন কিবা নিচিনা লাগি আছে গতিকে তামোলখন খাই দিওঁ বুলি ধুনীয়াকৈ দোকানত দাদা এইফালে 5খন তামোল অৰ্ডাৰ দি দিছোঁ এতিয়া ধুনীয়াকৈ তামোলখন খাই লওঁ তামোলখন চুবাই ধুনীয়াকৈ গৈ থাকিম গাইছ আমি এইফালে বেগ লৈছোঁ
আমি ৰাইডিং চাইডে আহিছোঁ এবাৰ যোনফালে গৈছিলে বোলে অহা নাই ৰাইডিং চাইডে আহিছোঁ ৰাইডিং ধুনীয়া ভিডিঅ' দেখিছে এইবিলাক কেৰেলা ভাইবছ মানে নকওঁ দিয়া এটা বিচনাখন ধুনীয়াকৈ আঁঠুৱা পাৰি থৈ দিবি মাথালৈ আহিছে মই যাম আৰু বিচনাত ঢাপকৈ জঁপিয়াই দিম এতিয়া অকণমান ৰওঁ নেজানো কথা হ'ব দে আৰম্ভ কৰিম মানে পূৰা ভাগৰ লাগি গৈছে কাৰণে অকণমান সেইটোতো পৰিয়ে দিলে ৰাস্তাত ইয়াতে অকণমান ৰেষ্ট লৈ পেলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম এতিয়া গাইছ আমি আমাৰ যাত্ৰা আকৌ পুনৰ আৰম্ভ কৰিম আহা বোলে কামন এতিয়া এঘণ্টা লাগিব একদম পূৰা এতিয়া আকৌ গৈছোঁ বাটত লগ পাই আছোঁ গাইছ আমি আহি পালোঁ এতিয়া কাকো মাৰি এতিয়া আমি ঘৰ পোৱাগৈ নাই এতিয়া মানে পূৰা এন্ধাৰ হৈ গ'ল এইফালে হেত এতিয়াও ঘৰলৈ আছে বহুত দূৰ ত' এতিয়া আমি ধুনীয়াকৈ চাইকেলখন মানে চেঞ্জ কৰি লৈছিলোঁ এতিয়া আৰু ভিডিঅ' যে নকওঁ যদি আজিলৈ ইমানেই যদি ভিডিঅ' চাই ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট আৰু যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই